Hello guys, আজি একদম হাগৰ আহি গলো আজি অলপ সোনকালে উঠি দিলো উঠি মেলি আৰু হাগৰ আহি গলো সোনকালে উঠিলো মানে 6:30 বজিলে পাও তথাপি হাগৰত একপাক আহি দিলো বাহ এনে মজা এনে ধুনীয়া হাৱা একদম কৈছো নহয় চকুটো মানে মুদি দিলে ক'লে টোপনিয়ে তাৰমানে ক'ত কেনেকা সপোন দেখিম গমেই নাপাম এনে খন্তেক সাগৰৰ বতাহ খাব আহিলোঁ ইমান ভাল লাগে নহয় মনটো মানে সাগৰৰ কাষত বহি যালে মনটো উৰি যাওঁ লাগে ইমানেই মজা সাগৰৰ কাষত বহা মজাই বেলেগ যদি লগত আৰু কোনোবা আহিল হয় আৰু মজা যাওঁগে আন্ধাৰ হ'ব এতিয়া আন্ধাৰ মানে বৰষুণ আহিব এতিয়া বতৰ ৱাও ইয়াত এনেকা ধুনীয়া দেখিছে নহয় মানে বৰষুণ দিয়া বতৰ কৰিছে সেইফালে পুৰা আন্ধাৰ কৰিলে সেইফালেও আন্ধাৰ কৰি লৈ আহিছে সেইটো কাৰণে বৰষুণ দিয়া আগত মানে ৰুমত সোমাই যাওঁ আৰু এনে হ'লে দিগদাৰ হৈ যাব পিছত Правда назад, черный каскад. Вижу твой взгляд, степ многояд. Мог тебя взять, но ты не моя. Отдайте пацанам, ждать потери. Самому липу, убивать на сцене. Снова один, прогуляюсь без тени. Заливай один, поцелуй на шее. Правда назад, черный каскад. Вижу твой взгляд, степ многояд. Тогда ты пацаны пошли ডিউটি জেগা পাই গ'লোহি একদম কৈছোঁ নহয় গোটেই মানুহ কিবা হৈ যাওঁ অৱস্থা বেয়া ইমান গৰম সাগৰত ভিডিঅ' এটা বনাই আহিছোঁ ইয়াত ভইচটো দিওঁ মানে মোৰ মন যায় জানানে পালোঁ এফালে ডিউটি কৰি থাকোঁ এফালে
ভইচ এটা কৰি কিনে ভিডিঅ' এটা বনাওঁ। ৰেডি কৰি লৈছোঁ, বহি লৈছোঁ। ভইচটো কেনেকুৱা হয় ইয়াতো দেখাম বাৰু, জনাব ভাল হৈছে নে বেয়া হৈছে। তুমি কি ভাবিছা তোমাক মই ভাল নাপাওঁ? আজিও সেই প্ৰথম দিনটোৰ দৰে বুকু ভৰি ভাল পাব মন যায়। মোৰ মন যায় জানানে, বুকু ভৰি ভাল পাবলে নোহোৱা চাগে পাগল পাগল মোৰ দৰে। ভিডিঅ'টো ৰেডি কৰি ল'লোঁ, এবাৰ বহী এখন লৈ আহিছোঁ। ভাবিছোঁ কিবা এটা তাকে লিখোঁ। প্ৰথমে কাহিনী এটা লিখোঁ, মানে কাৰ্টুন ভিডিঅ' বনাম বুলি ভাবিছোঁ। শিকা নাই, প্ৰথমে শিকিম। পোনপ্ৰথমে এটা কাহিনী বনাওঁ, কাহিনীটো লিখি লওঁ। কাহিনীটো যদি সম্পূৰ্ণ বনাব পাৰোঁ ন, তেতিয়া মানে কাৰ্টুনটো শিকিম। মানে প্ৰথমে এটা সেই মানুহ আছে আকৌ, প্ৰথমে এটা মানে কিমানো একেটা কথাকে ক'ম, কাহিনীটো লিখিলোঁ প্ৰথমে। স্ক্ৰিপ্টটো মানে কাহিনীটো একদম শ্বৰ্ট ফৰ্মত লিখি এটাই দিলোঁ, অলপ পঢ়াই শুনাই দিছোঁ কেনেকৈ লাগে। কাহিনীটো হৈ গ'ল লিখি, বৰ্তমান অলপ শ্বৰ্ট ফৰ্মত এনেই কাহিনী এটা লিখিছোঁ। আৰু তাৰ নাম দিছোঁ মানে নামটো এতিয়ালৈ দিয়া নাই, নামটো পিছত হৈ যাব বাৰু। কাহিনীটো এনেই অলপ শুনাই দিছোঁ, জাষ্ট লিখিছোঁ দেই, ভাবি থোৱাও নাই। এনেই লিখি গৈছোঁ, মনত পৰি গৈছোঁ, লিখি গৈছোঁ, মনত পৰি গৈ আছে। এখন গাঁৱত এটা দুখীয়া পৰিয়াল আছিল, আৰু পৰিয়ালটোত আছিল বলোৰাম, দুলুমণি, তেওঁলোকৰ সন্তান চিন্তু। নাম কিন্তু কিছু মনত পৰিছে, বলোৰাম ভালেই হৈছিলে, দুলুমণিটো অলপ কিবা যেন লাগিছে। কিন্তু তেওঁলোকৰ সন্তান চিন্তু, তাৰ নামটো কিন্তু বৰ কিউট, ধুনীয়া। আৰু বলোৰাম, চিন্তু, দুলুমণিক ক'ত পাওঁ বিচাৰিব লাগিব, সিহঁতক বিচাৰি পোৱাই নাই, কিন্তু আগেই স্ক্ৰিপ্ট এটা লিখিলোঁৱে। আৰু ভিডিঅ'টো বনোৱা কাৰণটো এনেকৈ, মানে বেলেগে ভাবিব কি ফকতীয়া বুকি আছে লেকচাৰ বুলিও, মানে ডিউটিত এনেই থাকোঁ ন, কাম বন নাই, সেইটো কাৰণে সময়বোৰ পাৰেই নহয়। এইবিলাক কিবা কিবি ভিডিঅ' চিডিঅ' বনাই থাকিলে মানে সময়বোৰ পাৰ হৈ থাকে আৰু। সেইটো কাৰণে ভাবিলোঁ এটা কাহিনী লিখি আৰু কাৰ্টুন ভিডিঅ' বনাম। বনাম বুলি ভাবিছোঁ, ডাইৰেক্ট বনাম বুলি কোৱা নাই, বাট ভাবিছোঁ, লিখিলোঁ। বনাব নাজানো এতিয়া, মানে অলপ চেষ্টা কৰিম। আৰু মানুহ আহিছে চাগে, মানুহৰ আগত আকৌ কথা ক'বলৈ বিৰাট লাজ লাগে, সেইটো আহিলেই। চব বনাই মেলি ৰেডি হৈ গ'ল। এবাৰ চব লাইট চাইট বন্ধ কৰিলোঁ, তাৰপিছত জুচ এটা আছিলে, জুচটো খাই লওঁ। মানে কি হ'ল, তাত সেই বলোৰামৰ কাহিনীটোত ভইচ কৰিব লাগিব ন। এখন গাঁৱত এটা দুখীয়া পৰিয়াল আছিল, তেনেকৈ ভইচ কৰিব লাগিব যে, সেইটো কাৰণে জুচটো খাই কিনে অলপ, জুচ নহয় বা কি হয় নাজানো, জুচ কৰি দিছোঁ। গলাটো অলপ ঠিক কৰি লওঁ। লেমন একদম বঢ়িয়া, গৰম বতৰত যদি লেমন জুচ খাব পাওঁ। মই দেখাই আছোঁ ৰ'বা, এই মানুহ আছে, দেখাইছোঁ তথাপি। ৰেডি কৰি থৈ দিছোঁ, লাইট চাইট বন্ধ কৰিলোঁ, আৰু এটা লাইট বন্ধ কৰি মেলি আৰু ভিডিঅ'টো এডিটিং কৰাত ষ্টাৰ্ট হৈ যাম আৰু ভিডিঅ'টো আজিলৈ বাই আৰু ইমানতে। যদি ভিডিঅ'টো সম্পূৰ্ণ হয় ইউটিউবত আপলোড কৰি দিম, আৰু চাব কেনেকৈ পালে কাহিনীটো নে কি।